এইটো কুৰো এইটো খালে পলা কি শ্ৰদ্ধাঞ্জলি জনোৱা এই চাকি বন্তিবোৰ নুমুৱাই লৈ লৈছে বিঘত আৰে ইয়াক বাৰ কচম বাৰ আমার মাঝে ঘুমাবি এই কোন ইহাদি ইহাদি কোন চিনিব নাই হেন আমার মাঝে ঘুমাবি ওটা একটা ফিটটো চা আমি এখন গাঁৱৰ মানুহ নহয় নিব কিবা ৰাস্তা ভুল হ'ল নেকি এই কেলে মাৰিছে মাঙিম তোৰ তাক ঠেং মাঙ হে কিয় মাৰিছিল তাক মদ খাই মতলমি কৰিবলৈ আহিছে ভোট ঠিক কৈছে এই মই এখন গাঁৱৰ মানুহ নহয় নে এই নহয় এখন গাঁৱৰ মানুহ মদ খাই মাতলামি কৈছ নিজৰ পইচা খাইছো তহঁতৰ পইচা খাইছো নেকি বা চালা মদ খাই ঘূৰি ফুৰিব পাৰ এই গাঁৱৰ যে মানুহবোৰে বন্তি প্ৰজ্বলন কৰিছে এই তাত তই যোগ দিব নোৱাৰ নেকি মদ খাই ঘূৰি ফুৰিব পাৰ অকল ক'ত গৈ ফুৰিছিল তহঁতি হা মদাহীহঁত লাজ লগা নাই তহঁতৰ দিন ৰাতিপুৱা মদ খাই ঘূৰি ফুৰিবলৈ গাঁওখনত কি হৈছে দেশত কি হৈছে দেখা নাই এজন এজনকে গোটেই খিলঞ্চিয়ে ধ্বংস হৈ গৈছে হা মাথাত কিবা সোমাই দিলো মই তহঁতৰ মদ খাবলৈ আহিছ ইহঁত দুটাৰ কি মান সন্মান আছে অকল মদ খাব শিকিলি ঠিক কৈছ এই চুপ থাক মদ খাব পাওঁ মদ খালো যদিও সেই দেশৰ খবৰ নোলোৱা নহয় আদা বেপাৰীক আকৌ জাহাজৰ খবৰ কেলে জাহাজৰ খবৰ লাগে সেই দেশৰ খবৰ কি ৰাখিছে দেখা আছে নহয় এই দেখিছো তহঁতে কি কৰিছ ঐ তই লেবেল নেদেখাবি বেছি এই লেবেল দেখুওৱা নাই কেইগছিমান চাকি আৰু কেইডালমান ধূপ জ্বলালে মৃতকৰ আত্মাই শান্তি নাপায় সেই মানুহক দেখুৱাই ফেচবুকত ষ্টেটাছ দিলেও শান্তি নাপায় গম পালি সেই মানুহক দেখুৱাই দুদিনমান চিঞৰিবি ফেচবুক হোৱাটছএপত ন মামা তাকেইতো ভাগিন মদ খাব পাৰ গম পাইছ নাই ঐ তহঁতে কি বুজাব বিচাৰিছ আমি কি ইয়াত ভুল কৰি আছো নেকি আমি ভুল কৰি আছো মজা এইডোখৰ জেগাত কিমান বাৰ বন্তি প্ৰজ্বলন হ'ল কিমান প্ৰতিবাদ হ'ল সকলো গালু বালু খোলাকটি তাল একো নাই বুজিছ আমি কি মৃতকৰ আত্মাৰ শান্তিৰ কাৰণে বন্তি প্ৰজ্বলন কৰাটো ভুল আছিল আমি কি প্ৰতিবাদ কৰিব নালাগিছিল নহয় ভুল নহয় এইবোৰ কৰিব লাগে কিন্তু বন্তি প্ৰজ্বলন আৰু প্ৰতিবাদ কৰিলে সমস্যাৰ স্থায়ী সমাধান নহয় ৰাজপথত প্ৰতিবাদ কৰিলেই নহ'ব ৰাজপথত তহঁতি গোটেই গাল গৈছে বাস কৰিলেই নহ'ব কিমানজন খিলঞ্জীয়াৰ হত্যা হৈ গৈছে কিমানটা পৰিয়ালে উচিত ন্যায় পাইছে তহঁতে কিবা খবৰ ৰাখিছনে একো নাই এইবোৰ কৰি একো লাভ নাই দুদিনমান চিঞৰ বাস কৰি তাৰপিছত সকলো পাহৰি যা তহঁতি একো লাভ নাই এই হত্যাকাৰী এতিয়া সেই মুকলি আকাশখনৰ তলত বিচৰণ কৰি আছে কি লাভ হৈছে সেই হত্যাকাৰী কেইটা এতিয়া ক'ত থাকিব লাগিছিলে তহঁতৰ হাতত কিবা উত্তৰ আছে মইতো একো নাজানো পঢ়া শুনা নাই দিনটো মদ খাই ঘূৰি ফুৰোঁ কিন্তু এটা কথা শুন তহঁতৰ নিচিনাকে ময়ো এদিন প্ৰতিবাদত নামিছিলোঁ প্ৰতিজন খিলঞ্জীয়াৰ মৃত্যুত ময়ো কান্দো গম পাইছ শুন তাৰ বিনিময়ত কি পালো একো নাই সেই পুলিচৰ লকাপত সোমালোগৈ দুদিনমান মোৰ এই বহুমূলীয়া জীৱনটো সেই যিটো বয়সত মই ভাবিব লাগিছিলে মোৰ জীৱনৰ কথা কিন্তু এই প্ৰতিবাদ কৰি কি হ'ল মোৰ আজি যিটো অৱস্থা এদিন তহঁত আটাই মকা সেই একেটাই এজন এজনকৈ আজি কিমানজনৰ হত্যা হৈ গ'ল হে তহঁতে কোনে খবৰ ৰাখিছ কেৱল কি জান তহঁতে সেইজনৰ মৃত্যু হ'ল আৰু আমি মিলি কি কৰোঁ বন্তি প্ৰজ্বলন কেইডালমান ধূপ জ্বলাওঁ এগছি চাকি জ্বলাওঁ কাম শেষ তাৰ পাছত কি হ'ল কোনোবাই জাননে হে আজি ইয়াৰ হত্যা হ'ল তাৰ আত্মাৰ শান্তিৰ কাৰণে চাকি জ্বলাইছ ভাল পাইছোঁ জ্বলাব লাগে প্ৰতিবাদ কৰিছ ভাল পাইছোঁ কৰিব লাগে কিন্তু কোনে জান কচোন তহঁতে
সেই হত্যাকাৰীকেইটা এতিয়া ক'ত আছে? সেই হত্যাকাৰীকেইটা এতিয়া অৱস্থা কি? নে সিহঁতে মুক্ত বিচৰণ কৰি আছে, নে সিহঁতৰ এতিয়া ফাঁচি হৈছে? কোনে জানক কি হ'ল কচোন? যদি প্ৰকৃততেই কিবা ন্যায় পোৱা যায় তেতিয়াহে প্ৰতিবাদ কৰিবি। এনেদৰে দুদিনলৈ চিঞৰি একো লাভ নাই। হয়, আপুনি ঠিক কথা কৈছে। হয়তো আমিও সমাজৰ চাকৰিয়াত পৰি জাতি বন্ধুৰ দুখত দুখী হৈ তেখেতলোকৰ মৃত্যকৰ আত্মাৰ সৎগতিৰ অৰ্থে আমি বন্তি প্ৰজ্বলন কৰিছোঁ, ধূপ জ্বলাইছোঁ। কিন্তু পিছৰ পৰ্যায়তো আমিও চিন্তা কৰা নাই তেখেতলোকে ন্যায় পালেনে নে নাই পোৱা। ইটোৰ পিছত সিটো মৃত্যু হৈ গৈ আছে, হত্যা হৈ গৈ আছে। আমি কি চিন্তা কৰিছোঁ, কি পাইছোঁ? ন্যায়টো কোনেও পোৱা নাই। আৰু সেই ন্যায় পোৱাবলৈকে আমি ৰাজপথত নামিছোঁ, কিন্তু ন্যায় জানো আমি দিব পাৰিছোঁ? আপুনি ঠিক কথা কৈছে। আমি দুখী হৈছোঁ, প্ৰতিবাদ কৰিছোঁ। সৰু মানুহ আমি কি কৰিব পাৰোঁ? আমি পাৰিম জানো আৰু কিবা কৰিব? আমাৰতো আৰু একো উপায় নাই। আমি কান্দিছোঁ, ভাতৃবন্ধুৰ দুখত দুখী হৈছোঁ। কিন্তু চৰকাৰ আৰু প্ৰশাসনে যদি উচিত ব্যৱস্থা নলয় তেনেহ'লে এনেকুৱাই হৈ গৈ থাকিব। কি কৰিবি? যদি এটা হত্যাকাৰীক যদি উচিত শাস্তি দিয়ে তেনেহ'লে আৰু 2 নম্বৰতে তেনেকুৱা এটা কাণ্ড কৰিবলৈ কোনেও সাহস নকৰে, বুজিছ? আমি কেৱল বন্তি প্ৰজ্বলন আৰু প্ৰতিবাদ কৰিছোঁ, সঁচা কথা। আমিতো তাৰ বাহিৰে একো কৰিব নোৱাৰোঁ। সৰু মানুহ আমি কি কৰিবি? একো উপায় নাই আমাৰ হাতত। চৰকাৰ আৰু পুলিচ প্ৰশাসনে যদি সেইবিলাক হত্যাকাৰীৰ বিৰুদ্ধে যদি উচিত ব্যৱস্থা নলয় তেনেহ'লে আমি প্ৰতিবাদ কৰি লাভ নাই। বহুত প্ৰতিবাদ কৰিলোঁ, কি লাভ হ'ল? আজি মোৰ দুখ লাগিছে, মোৰো দুখ লাগিছে। সেইকেইটা মোৰো ভাই আছিলে, বুজিছ? কি কৰিবি আৰু? আমি ভাবিবলৈ বাধ্য হৈছোঁ যে এই প্ৰতিবাদ মুখৰ হৈ পিনি আমি কোনো এটা সুফল পাব নোৱাৰোঁ। মাত্ৰ চৰকাৰ আৰু পুলিচ প্ৰশাসনক অনুৰোধ জনাইছোঁ, আপোনালোকে উচিত শাস্তি দিবলৈ চেষ্টা কৰক, নহ'লে আমাৰ আস্থাবিলাক কম হৈ গৈছে। আমি ঘৰত ভয় খাবলৈ আৰম্ভ কৰিছোঁ। তাৰ প্ৰতি আপোনালোকক অনুৰোধ জনাইছোঁ, উচিত শাস্তি দিয়ক। এনেকুৱা উচিত শাস্তি দিয়ক, অদূৰ ভৱিষ্যতে যাতে বন্ধু ভাইৰ এনেকুৱা ধৰণৰ অৱস্থা নহয়।